নমস্কাৰ। আজি অসম চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তি আৰু এই বৰ্ষপূৰ্তি উপলক্ষে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক উৎসাহিত কৰিবলৈ এটা গান গাম বুলি ভাবিছো। সঁচাকৈ এক বিৰল ব্যক্তিত্বৰ অধিকাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মানুহক সদায় ভাল কামৰ বাবে উৎসাহিত কৰিব লাগে। কেতিয়াও কটু সমালোচনা কৰিব নাপায়। বেয়া দেখিলে বা ভুল দেখিলে আঙুলিয়াইহে দিব লাগে। মোৰ বিশ্বাস গানটো শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু 10 গুণ উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। মোৰ গানটো হ'ল আমাৰ হিমন্ত। সেইজনে হ'ল আমাৰ হিমন্ত, অসমীয়াৰ বাবে নতুন দিগন্ত। ছাতি মাটি আৰু ভেটিৰ বাবে, ছাতি মাটি আৰু ভেটিৰ বাবে, অসমীয়াই আৰু জনতাৰ বাবে ভাবি আছে যিজনে অবিশ্ৰান্ত। সেইজনে হ'ল আমাৰ হিমন্ত, অসমীয়াৰ বাবে নতুন দিগন্ত। কভিডৰ সৈতে যুঁজি যুঁজি দিন ৰাত এক কৰি ঘূৰি হোৱা নাছিল যিজনে ক্লান্ত। সেইজনে হ'ল আমাৰ হিমন্ত, অসমীয়াৰ বাবে নতুন দিগন্ত। ড্ৰাগছ সেৱন আৰু উগ্ৰপন্থী, ড্ৰাগছ সেৱন আৰু উগ্ৰপন্থী অসমত চলি অহা বন্ধ সংস্কৃতি যাৰ বাবে হৈ গ'ল অন্ত। সেইজনে হ'ল আমাৰ হিমন্ত, অসমীয়াৰ বাবে নতুন দিগন্ত। পিতা মাতাৰ সেৱাৰ বাবে, পিতা মাতাৰ সেৱাৰ বাবে, বিশেষ ছুটি কৰ্মচাৰীৰ বাবে মঞ্জুৰ কৰিলে যি মহন্ত। সেইজনে হ'ল আমাৰ হিমন্ত, অসমীয়াৰ বাবে নতুন দিগন্ত। ৰাইজে পাতিলে মুখ্যমন্ত্ৰী, ৰাইজে পাতিলে মুখ্যমন্ত্ৰী, অসমীয়াৰ বিচাৰি শান্তি। বুদ্ধিত যাৰ নাই আদি অন্ত। সেইজনে হ'ল আমাৰ হিমন্ত, অসমীয়াৰ বাবে নতুন দিগন্ত। সেইজনে হ'ল আমাৰ হিমন্ত, সেইজনে হ'ল আমাৰ হিমন্ত, সেইজনে হ'ল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত। নমস্কাৰ।